কি খবৰ সকলো ভালে আছেনে মোৰ ভালেই সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ব্লগলৈ আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবি আছিলোঁ কিন্তু কি হ'ব ল'ৰা ছোৱালী আৰু কামৰ ভেজালৰ কাৰণে মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ এতিয়া 12টা বাজিছে দুপৰীয়া ভাত বনাবলৈ হ'ল এতিয়াৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ ব্লগটো মই যোৱাটো ব্লগত বাঁহগাজৰ ৰেচিপি দিছিলোঁ বাঁহগাজটো শুকান ভাজি ৰেচিপি দিছিলোঁ কিন্তু তাতে এগৰাকী ছাবস্ক্ৰাইবাৰ মোৰ বা তেওঁ এটা ৰেচিপি দিলে কলাখাৰৰ লগত কঁঠাল গুটিৰে সৈতে কেনেকৈ দাইল বনাই খাব পাৰি মই সেই ৰেচিপিটো এতিয়া ট্ৰাই কৰিম আৰু আপোনালোককো দেখুৱাম ময়ো খাই চাম কেনেকুৱা লাগে ভালেই লাগিব চাগে আৰু তেওঁৰ নাম হৈছে সংগীতা মেধি তেওঁ গুৱাহাটীৰ পৰা মোক কমেণ্ট কৰিছে আৰু তেওঁ মোৰ ভিডিঅ'বিলাক চাই থাকে আৰু ভিডিঅ'বোৰ চাই ভাল পালে বুলি জনালে থেংক ইউ বা আপুনি মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব আৰু মোৰ যিবিলাক ভুল দেখা পায় সেইবিলাক আঙুলিয়াই থাকিব আৰু তেতিয়াহ'লে ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু একদম ডাইৰেক্ট পাকঘৰলৈ যাওঁ আৰু পাকঘৰৰ পৰা মই কেনেকৈ মোৰ ছাবস্ক্ৰাইবাৰগৰাকীয়ে দিয়া পদ্ধতিটোৰে মই দাইল বনাম আপোনালোককো দেখুৱাম তেতিয়াহ'লে ব'লক মোৰ ভিডিঅ'বোৰ যদি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিব নাপাহৰিব তেতিয়াহ'লে ব'লক পাকঘৰত যাওঁ আৰু প্ৰথম লাগিব এইডাল সিদিনাখন আনিছিলোঁ অনলাইনৰ পৰা ভালেই পাইছোঁ ব্যৱহাৰ কৰি আৰু কেইদিনমান ব্যৱহাৰ কৰি চাই লওঁ যদি ভাল পাওঁ তেতিয়াহ'লে মই আপোনালোকক জনাম প্ৰাইচ ক'ৰ পৰা লৈছিলোঁ কেনেকৈ লৈছিলোঁ বাৰু ঠিক আছে দাইল বনাই লওঁ বইল ৰাখিম এইখিনিত আৰু এইয়া কঁঠাল গুটি গুচোৱা হৈ আছে মটৰ দালি ৰাতিৰ কাৰণে দাইলখিনি তিয়াই দিলোঁ অকণমান কোমল হওক কিন্তু এতিয়া যিহেতু 12টা বাজিছে এতিয়া হৈছে আমাৰ চাহ খোৱা সময় আন্ধাৰ চাহ বনাই দিওঁ দুপৰীয়া সময়ত চাহ একাপ নাপালে গাটো বেয়া লাগে নহয়নে আছে নেকি মোৰ নিচিনা চাহ পাগল কোনোবা চাহ গাখীৰৰ হ'লে ভাল হয় এতিয়া লাল চাহকে খাম বাৰিষা দিন যে খুব পৰুৱা একো বস্তু ক'তো থ'বই নোৱাৰোঁ এতিয়া আহিছোঁ ৰেচিপিলৈ যিহেতু চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া মই লৈছোঁ বাঁহৰ গাজ এতিয়া মই এইটো ওপৰৰ বাকলিটো গুচাই লৈ পেলাই ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'ম এইটো ৰুকনিটো ৰুকি ল'ব পাৰি কিন্তু এনেকৈ কুটি পেলাই বনাওঁ মই আজি তাৰপাছত যেতিয়া আকৌ খাম তেতিয়া ৰুকনিত ৰুকি পেলাই খাম আৰু এইখিনি মই এনেদৰে পাতল পাতলকৈ মিহি মিহিকৈ কুটি ল'ম আৰু এয়া মোৰ বাঁহৰ গাজখিনি এনেদৰে কুটি ল'লোঁ কুটা হৈ গ'ল এতিয়া মই এটা প্ৰেছাৰ কুকাৰ ল'ম তাতে মই দালিখিনি ধুই লৈছিলোঁ তিয়াই ৰখা দালিখিনি দি দিম আৰু এয়া গুচাই লোৱা কঁঠাল গুটিখিনি এটা আলুৰ সৈতে দিছোঁ আলুটো ল'ৰাটোৱে খাব খাই কাৰণে দিছোঁ এনেই ইয়াত আলু নালাগে দিবলৈ তাৰপিছতে দিম কুটি ৰখা বাঁহৰ গাজখিনি এইখিনি মই ধুই ল'লোঁ এবাৰ আকৌ এতিয়া ইয়াতে দিম মই সোৱাদ অনুসাৰে নিমখ
আৰু দিম হালধি। ইয়াতে জোখমতে মই পানী দি দিম আৰু দিম ইয়াতে মই এতিয়া কলাখাৰ। এই বটলটোত মই কলাখাৰ জাহ দি পেলাই উলিয়াই থৈছিলোঁ। এইখন চামুচেৰে মই কমকৈ 3 চামুচ দিম। 2 3 বাছ। এতিয়া প্ৰেছাৰ কুকাৰ যাব জুইত। এতিয়া গেছত উঠাই দিলোঁ আৰু পুৰা জুই দি দিলোঁ। 2টা হুইচেল অহালৈকে মই ৰৈ দিম। আৰু দাইলটো বহাই দিলোঁ। বৰ্তমান আমাৰ ঘৰৰ পৰিৱেশ কালাৰ কৰি আছে আৰু আহিব পাকঘৰ ভিতৰ আহনি জাহনি আৰু মোৰ প্ৰেছাৰ কুকাৰে চিটি মাৰিব এতিয়া। কি লাগে নো তোমাক? আৰু ঠাণ্ডা হোৱাৰ পাছত প্ৰেছাৰ কুকাৰটো খুলি লৈ চাওক ধুনীয়াকৈ দাইলখিনি সিজি গ'ল, কঁঠাল গুটিও সিজি গ'ল। এতিয়া এইখিনি তেল মাৰিলে হৈ যাব। তেল মাৰিবৰ কাৰণে মই কেৰাহী গৰম কৰি তাত দিলোঁ মিঠাতেল আৰু ইয়াতে দিছোঁ পাঁচফোৰণ। পাঁচফোৰণকেইটা ধুনীয়াকৈ ফুটিলে ইয়াতে দিম মই কুটা পিঁয়াজ আৰু কেঁচা জলকীয়া। এইখিনি এতিয়া ভাজিব লাগিব যেতিয়ালৈকে ৰঙা হৈ যায় তেতিয়ালৈকে। আৰু মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি আছোঁ ভাজি এয়া চাওক ৰঙা হৈ গ'ল। আৰু এতিয়া দিম মই ইয়াতে থেতালি লোৱা আদা নহৰুৰ 1 চামুচ। এতিয়া মই এইখিনি আকৌ ভাজিম আদা নহৰুৰ গোন্ধ ওলাই যোৱালৈকে। আৰু এইখিনি ধুনীয়াকৈ ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলাই গৈছে। এতিয়া মই ইয়াতে বইল কৰি লোৱা দাইলখিনি দি দিম। গোটেইখিনি দি দিলোঁ আৰু প্ৰয়োজন অনুসৰি অকণমান পানীও দি দিলোঁ। এতিয়া ইয়াতে দিম অকণমান জিৰা গুড়া দিলে মই ভাল পাওঁ। আদা নহৰু দি তৰকাৰী তেল মাৰিলে জিৰা গুড়া দিলে গোন্ধটো বৰ ধুনীয়া লাগে। আৰু এইখিনি 2 মিনিট মই অকণমান জুইটো কমাই দি পেলাই উতলিবলৈ দিম। আৰু এয়া উতল আহি গ'ল, মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এতিয়া এটা বাতি আহিছে আৰু বাতিত যাব 2টা দাইল টেষ্টিঙৰ কাৰণে। বাছ মোৰ দাইল হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ। দাইলকণ বনাই কৰি হ'ল আৰু বেছিকৈ দাইলটো অকণমান গুলগুলীয়া হোৱাৰ নিচিনা লাগিছে, কিন্তু একো নাই। মই মানে হোৱাৰ পাছত ৰৈ থাকিব নোৱাৰিলোঁ, বাতিত অকণমান লৈ খাই চালোঁ, ইমান ধুনীয়া লাগিছে। তিতিকিটো নায়েই, তিতাৰ ততো নাইকিয়া। আৰু বাঁহগাজটো যেতিয়া দালিকণ খাওঁতে মানে গাজটো যেতিয়া কেঁচেককৈ দাঁতত লাগিছে নহয়, ইমান ধুনীয়া লাগিছে খাই। গতিকে মই খাই বিৰাট ভাল পালোঁ। আৰু মোৰ ভিউৱাৰ্ছসকলে যদি খাই চাব বিচাৰে তেতিয়াহ'লে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে আৰু সঁচাকৈ বিৰাট ভাল পাব খাই। আৰু মই আজিৰ ভ্লগটোত বৰ বেছি দেখুৱাব নোৱাৰিম, তথাপিও মই যোৱাটো যিটো ভ্লগ দিছিলোঁ সেই ভ্লগত আপোনালোকে মোক ইমান মৰম দিলে, ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিলে। গতিকে মই অকণমান কমেণ্টখিনি পঢ়ি দেখুৱাব বিচাৰিছোঁ। আৰু গতিকে সময়খিনি পঢ়ি লওঁ বাৰু, তাৰপাছত দেখা যাব। আৰু মই ইটো মোবাইলত উলিয়াই লৈছোঁ কমেণ্টখিনি, মোবাইলটো দেখি নাহাঁহিব, একদম অৱস্থা নাইকিয়া। বাছ এইটো হ'ল বেটা, সৰু বেটা আৰু মই। আৰু এতিয়া বাজিছে দিনৰ 2:01। মই আপোনালোকৰ কমেণ্টখিনি পঢ়ি ভাত দিমগৈ। আৰু পাছৱৰ্ডটো
খোল খাই গ'ল এতিয়া গৈছোঁ মই ইউটিউবত আৰু এইয়া হৈছে আমাৰ মৰমৰ প্ৰিয়ংকী বা চাব লাগিব তেওঁৰ ভিডিঅ'টো কিন্তু মই প্ৰথমে মোৰ কামখিনি কৰি লওঁ আৰু এইটো হৈছে মোৰ চেনেল অল এবাউট ৰুনা নামটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই এইটো চাওক চিকেন চালাডৰ ৰেচিপি ইমান হেল্ডি আৰু টেষ্টি ৰেচিপি আছিলে খুব ধুনীয়া লাগিছিলে যদি চোৱা নাই আপোনালোকে চাব পাৰে আৰু মোৰ এইটো যোৱাটো ৰেচিপি পকা আমৰ টক বনাইছিলোঁ এইটো এতিয়া মই পঢ়িম আপোনালোকে দিয়া মৰমেৰে দিয়া কমেণ্টবোৰ প্ৰথমটো কমেণ্ট এইটো মুকিব কিটচেন এণ্ড ট্ৰেভেল মুকিব মোৰ ভাইটি হয় ভাল লাগিল ভিডিঅ'টো চাই বা থেংক ইউ মুকিব তোমাৰ ভিডিঅ'বিলাকো চাই ভাল লাগে দেই এইটো আছে JHS ঝৰ্ণা নাইচ বা থেংক ইউ ঝৰ্ণা অনামিকা দেৱী বহুত ভাল হৈছে কলিজা এনেকৈ আগুৱাই যোৱা তুমি থেংক ইউ ডিয়াৰ মৰম থাকিল তোমালৈ মোৰ ভিডিঅ'বিলাক চাই থাকিবা দীপিকা দেৱী তুমি ক'ত বিয়া হৈছা মই তোমাৰ কলেজতে পঢ়া ভাল লাগে তোমাৰ ব্লগবোৰ চাই থেংক ইউ দীপিকা মই নগাঁৱতে বিয়া হৈছোঁ মই তোমাক চিনি পাইছোঁ কি খবৰ মোৰ খবৰ ভালে জনাবা কি খবৰ দেই নাইচ বা ডেজি থেংক ইউ ডেজি আৰু এয়া হৈছে আজিৰ ব্লগৰ মই যিটো ৰেচিপি দিছিলোঁ তেওঁ সংগীতা মেধি বাঁহগাজৰ দালিকণ কেনেকৈ বনাব লাগে মোক তেওঁ ধুনীয়াকৈ দি দিছিলে থেংক ইউ বা আৰু এইটো হৈছে আনিশা ব্লগ এণ্ড ৰেচিপিজ ভাল লাগিল থেংক ইউ মৌচুমী হাজৰিকা থেংক ইউ নাইচ মনিচাছ কিটচেন চাই আছোঁ থেংক ইউ সঞ্জয় বঢ়িয়া থেংক ইউ সঞ্জয় আৰু মই পঢ়িলোঁ কমেণ্টকেইটা আপোনালোকৰ কমেণ্টবিলাক যেতিয়া দিয়ে আপোনালোকে অকণমান সময় উলিয়াই মোক যেতিয়া কমেণ্ট কৰে সঁচাকৈ ভাল লাগে কমেণ্টৰ ৰিপ্লাইটো কৰোঁৱেই আৰু আমি আগুৱাই যাওঁতে আমাৰ যদি কিবা ভুল হৈছে বা আমি কৰা কামবোৰে যদি আপোনালোকক প্ৰেৰণা দিছে বা আপোনালোকে উৎসাহ পাইছে বুলি জানো তেতিয়াহ'লে আৰু ভাল লাগে এনেকৈ কমেণ্টবিলাক কৰিবচোন বিৰাট ভাল লাগে আৰু মই আজিৰ পৰা এনেকৈ ভিডিঅ'ৰ শেষত কমেণ্টবিলাক পঢ়িম বুলি ভাবিছোঁ ধুনীয়া ধুনীয়া কমেণ্ট দিব মই আপোনালোকক পঢ়িম আৰু এতিয়া বাজিল 2টা বাহিৰত পুৰা বৰষুণ দি আছে অকণমান পৰিৱেশটো দেখুৱাইছোঁ ৰ'ব গতিকে এতিয়া 2টা বাজিল যিহেতু মই ঘৰৰ সকলোকে ভাত দিওঁগৈ লগতে ল'ৰা 2টা আছে সিহঁতক বহুত টাইম দিব লাগে বিশেষকৈ সৰু ল'ৰাটোক বহুত টাইম দিব লাগে তাৰ মাজতে কেনেবাকৈ মিলাই কৰি মই আপোনালোকলৈ ভিডিঅ'বিলাক আগবঢ়াওঁ চাব আৰু নিজৰ বুলি ভাবি গতিকে আজিৰ ব্লগটো ইমানতে শেষ কৰি দিছোঁ যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম এটা নতুন ব্লগত আজিলৈ আহোঁ বাই বাই